हेलो इफ कोনোবা যদি অনলাইন আছে দেন লাইভত জয়েন কৰিলে খুব ভাল পাম হঠাৎ লাইভ অহাৰ প্ল্যান হ'ল ভাবিলোঁ খুব ধুনীয়া মুহূৰ্ত এটা আপোনাৰ লগত শ্বেয়াৰ কৰোঁ চ' অকণমান কাইণ্ডলি ৰিকুৱেষ্ট মোৰ যদি আপোনালোকে মোৰ লাইভটি জইন কৰে 453 পিপল থেংক ইউ ছ' মাছ চ' ফাৰ্ষ্ট অফ অল গুড আফটাৰনুন আৰু আপোনালোক সকলোৱে আশা কৰোঁ ভালে কুশলে আছে আজি খুব ধুনীয়া ফটোশ্বুট এটিত মই বৰ্তমান চলি আছে আৰু জড়িত হৈ আছোঁ এটা ফটোশ্বুট আৰু এই ফটোশ্বুটটি স্পেচিয়েলি কৰিছোঁ মই ডিজাইনাৰ ৱেৰ ফটোশ্বুট এণ্ড মেকআপ প্ৰমোশ্যন ফটোশ্বুট এটাত জইন কৰিছোঁ এণ্ড আজি খুব ধুনীয়া এটা লোকেশ্যন বুলিয়ে ক'ম কাৰণ ধুনীয়া খুব এপাৰ্টমেণ্ট এটা শিৱম বিলৱেল শিৱম বিলৱেল বুলি আমি এপাৰ্টমেণ্ট এটাত শ্বুট কৰি আছোঁ ইয়াতে আমি বাহিৰ নগ'লোঁ কাৰণ লোকেশ্যনটো ইমান ধুনীয়া চ' মেইন কথালৈ আহোঁ আজি যিহেতু য'ত ফটোশ্বুট কৰিছোঁ সেয়া হ'ল মেইনলি ডিজাইনাৰ ৱেৰ মেকআপ প্ৰমোশ্যন ফটোশ্বুট এটা আৰু এই সাজযোৰ যে মই পিন্ধি আছোঁ এই ধুনীয়া মৰম লগা সাজযোৰ য'ত খুব ধুনীয়াকৈ ডিটেইলিঙত কাম কৰা হৈছে খুব ধুনীয়া কালাৰ কম্বিনেশ্যন এটা আৰু খুব ধুনীয়া মেকআপেৰে যিজনী মোক মজাই পৰাই তুলিছে এই দুগৰাকী নাম ল'ম মই আপোনাক চিনাকিও কৰাই দিম আৰু তেওঁলোকক কি ধৰণে আপোনালোকে কণ্টেক্ট কৰিব এই সকলোখিনি কথা ক'ম মই লাইভত আৰু আজি মোক যোনে ধুনীয়াকৈ ফটো তুলি দিব অৰ্থাৎ ফটোগ্ৰাফী কৰিব তেখেতৰ লগত আছে সকলোৰ লগত ভালকৈ চিনাকি কৰাই দিম গোটেই টীমটোৰ লগত প্ৰথম কাম আৰু খুব ভাল লাগিছে তেখেতৰ লগত এই কামটোৰ লগত জড়িত হ'বলৈ পায় কাপোৰযোৰ পিন্ধি মেকআপটো লৈ খুব খুব ধুনীয়া নিজকে অনুভৱ কৰিছোঁ সাধাৰণতে উইদাউট মেকআপ নহয় বাৰু তথাপিও এয়া যিযোৰ পিন্ধি আছোঁ এই ডিজাইনাৰ ৱে কাপোৰযোৰ সেয়া হ'ল আমাৰ অ'নাৰগৰাকীৰ নাম ময়ূৰী কুটুম কালাৰ্ছ তেখেতৰ মেইন ব্ৰেণ্ডটোৰ নাম হৈছে ইনচেণ্ট ৱাৰ্ড্ৰপ ময়ূৰী কুটুম কালাৰ্ছ তেখেতক ইনষ্টাগ্ৰামত আপোনালোকে ময়ূৰী কুটুম কালাৰ্ছ মই তথাপিও তেখেতৰ ওচৰলৈ যাম আপোনাক ক'ম আৰু খুব ধুনীয়া সাজ পোছাক ময়ূৰী কুটুমে বৰ্তমান অসমত বিভিন্ন ঠাইত তেখেতে নিজৰ যিটো কাপোৰ সাজপাৰ বিতৰণ কৰিছে আৰু খুব ধুনীয়া তেখেতৰ কালেকশ্যনছ মই যিমানবোৰ দেখিছোঁ কিন্তু তাৰ পৰা বেষ্ট অফ দি বেষ্ট মই নিজে এইযোৰ উলিয়াইছোঁ আৰু বহুত ইচ্ছা আছে তেখেতলৈ আৰু ভৱিষ্যতলৈ কাম কৰাৰ কাৰণ আৰু ইমান ধুনীয়া সাজ পোছাক গোটেইকেইযোৰ পিন্ধিবলৈতো সম্ভৱ নহয় এদিনত তথাপিও এইযোৰ কাপোৰে আমাৰ ফটোশ্বুট হ'ব আৰু আজি মই যিটো মেকআপ দেখিছোঁ মই অকণ ওচৰৰ পৰা দেখুৱাওঁ আপোনাক আই মেকআপটি দেখিছে খুব ধুনীয়াকৈ খুব ডিটেইলিঙত কৰিছে মেকআপ বৰ বেছি ফিল্টাৰ ইউজ কৰা নাই আপোনালোকে নাভাবিব ফিল্টাৰ্ছ ইউজ কৰি খুব ধুনীয়া নেচাৰেলি মেকআপ কৰিছে খুব মোৰ ভাল লাগিছে পাৰ্চনেলি কওঁ আৰু মেকআপ যিগৰাকী তেখেতৰ নাম হৈছে MK মনিন্দৰ কৌৰ তেখেতৰ সম্পূৰ্ণ নাম হৈছে মনিন্দৰ কৌৰ আৰু তেখেতক MK মেকআপ আৰ্টিষ্ট বুলি আছে ইনষ্টাগ্ৰামত MK মেকঅভাৰ তেখেতৰ ওচৰলৈও যাম তেখেতে নিজৰ কথা ক'ব চ' দুয়োগৰাকী লখিমপুৰৰ পৰা বিলং কৰা তেখেতে গুৱাহাটীলৈ আহিছে শ্বুটিৰ বাবে স্পেচিয়েলি 680 পিপল থেংক ইউ ছ' মাছ সকলোৰে কমেণ্টছ অকণমান লাহেকৈ পঢ়িম আৰু খুব ভাল লাগিছে আজি শ্বুট আৰু ফটোগ্ৰাফী কৰিছে আমাৰ ৰিপুঞ্জয়ো বৰ্তমান লখিমপুৰৰ গোটেই টীমটো লখিমপুৰ বুলিয়ে ক'ব লাগিব আৰু সঁচাকৈ খুব ভাল লাগিছে এই কামটোৰ লগত মই প্ৰথমতে মাতিম ময়ূৰী কুটুম আমাৰ বা হয় মই নাম কৰিছোঁ কজ আপোনালোকে তেতিয়া চিনাকি হ'বলৈ অকণ সুবিধা হয় চ' ময়ূৰী বা থেংক ইউ ছ' মাছ ফাৰ্ষ্ট অফ অল দেই মোক এই সুন্দৰ সাজপাৰযোৰ মোক দিয়াৰ বাবে আৰু সঁচাকৈ খুব ভাল লাগিছে খুব ধুনীয়া কাপোৰ আৰু আপোনাৰ কথা আপুনি এবাৰ নিজে ক'লে আমি এবাৰ তেতিয়া ধৰক ৰাইজে আপোনাক চিনাকি কৰিবলৈ সুবিধা হ'ব থেংক ইউ প্ৰিয়ম মোৰ কাপোৰযোৰ পিন্ধি জিলিকি উঠিছা সঁচাই ধুনীয়া লাগিছে তোমাক আৰু বেচিকেলি যদিও মই লখিমপুৰৰ হয় মই গুৱাহাটীত থাকোঁ মই এতিয়া ৰিচেণ্টলি এই পাটৰ কাপোৰ ষ্টাৰ্ট কৰিছোঁ আদাৰৱাইজটো মই আপাৰ আছামৰ যিকোনো আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছেছবিলাক কৰিয়ে আছোঁ আজি 4-5 ইয়াৰ্ছৰ পৰা চ' আশা কৰোঁ আপোনালোকে মোৰ কালেকশ্যনছবিলাক চাব ইনষ্টাগ্ৰামত আছোঁ ময়ূৰী কুটুম কালাৰ্ছ আৰু ফেচবুকত ময়ূৰী কুটুম বুলি আছে ত' আপুনিও যদি এনেকুৱা ধুনীয়া সাজপাৰ পৰিধান কৰিবলৈ ইচ্ছা কৰে তেন্তে ডেফিনেটলি বাক কণ্টেক্ট কৰক আৰু সঁচাকৈ কৈছোঁ মই পাৰ্চনেলি মই কালেকশ্যনবোৰ দেখিছোঁ খুব ধুনীয়া
আৰু কাপোৰৰ কম্বিনেশ্যনবোৰ বিৰাটেই ধুনীয়া তেখেতে কেৱল পাট মুগাৰে নহয় তেখেতে সকলো ধৰণৰ মিচিঙৰ পৰা আদি কৰি সকলো ট্ৰেডিশ্যনেল কাপোৰ তেখেতে আপোনালোকক বনাই দিব আপোনাৰ ইচ্ছা অনুসৰি আৰু এতিয়া মই চিনাকি কৰাবলৈ লৈছোঁ যিগৰাকী মোক ধুনীয়াকৈ সজাই পৰাই তুলিছে আমাৰ মেকঅভাৰ যিগৰাকী মোক দিছে সেয়া হ'ল MK মেকঅভাৰ অৰ্থাৎ মনিন্দৰ কল কিন্তু মনিন্দৰ হেল্ল' কিন্তু তুমি অসমীয়াত ক'ব লাগিব দেই মোৰ ডিমাণ্ড কল তাই পাঞ্জাবী হয় খুব ধুনীয়া নিজে এগৰাকী মেকআপ আৰ্টিষ্ট হিচাপে খুব ধুনীয়া প্ৰথম যেতিয়া তাইক লগ পাইছোঁ মাই গড তাই নিজে কৰিব পাৰিলেহেঁতেন শ্বুটো বাট ষ্টিল আমি ফাৰ্ষ্ট লগ পাইছোঁ কিন্তু আপচি জানা নি আমি প্ৰথমবাৰ লগ পাইছোঁ কিন্তু তেনেকুৱা লগা নাই আমি খুব ফ্ৰীলি কাম কৰি আছোঁ এণ্ড মনিন্দৰে ক'ব তাইৰ কিমান বছৰ হ'ল এই ইণ্ডাষ্ট্ৰীত কিমানখিনি তাই কাম কৰিছে ক'ৰ পৰা তাই ট্ৰেইন হৈছে এইখিনি সকলোখিনি মনিন্দৰৰ পৰা শিকিম চ' मनिंदर भाल में मेरे को तो इससे ज्यादा आसानी बोलनी नहीं आती फिर भी ट्राई करो आप कुछ भी भूल बाद में ट्राई करो हाँ अब ठीक है भाल में সকলোৰে ভাল চবেই ভাল পাইছে ইমান ধুনীয়া ছোৱালীৰ পৰা মানে ধুনীয়াকৈ অসমীয়া ज़्यादा तारीफ करो आप इतने सुंदर हो आपको तो मेकअप करके और खूबसूरत बनाया সঁচাকৈ আৰু মোৰ তাইৰ হাতৰ পৰা মেকআপ লোৱা সঁচাকৈ ভাল লাগিছে তাই বেচিকেলি দিল্লীৰ পৰা ট্ৰেইন मैं दिल्ली से हूँ मैंने ट्रेनिंग भी दिल्ली से ही ली है मैं 4 ईयर से इस काम में हूँ और इतनी सुंदर मॉडल को रेडी करने का मेरे को मौका मिला है आज मेरे को बहुत ही अच्छा लग रहा है मुझे भी और তাই বৰ্তমান অসমৰ বোৱাৰী দেই দিল্লীৰ পৰা যিহেতু বিলং কৰে কিন্তু অসমৰ তাই বোৱাৰী আৰু তাই এইটো ইণ্ডাষ্ট্ৰীত 4 বছৰ হ'ল খুব ইচ্ছা কৰিছে বৰ্তমান লখিমপুৰতে তাই मैं लखीमपुर से काम करती हूँ मैं गुवाहाटी भी आती हूँ मैं सब जगह पे ट्रैवल करती हूँ ऑल ओवर अगर कोई मेरे से मेकअप कराना चाहता है तो प्लीज़ कांटेक्ट करना मेरा पेज का नाम है MK मेकओवर तो आप लोग प्लीज़ जाइएगा और चेक कीजिएगा और फेसबुक तो আছে हाँ फेसबुक पे मैं मनिंदर कौर के नाम से हूँ मनिंदर कौर बोल के आप लोग वहाँ से मेरे को देख सकते हैं और थैंक यू मैं इनका बहुत प्रियम जी का बहुत थैंक यू बोल रही हूँ कि इन्होंने मेरे को चांस दिया मेकअप कराने का কাম কৰিব লাগিব হয় না পৃথিৱীখন ঘূৰণীয়া চ' আৰু সঁচাকৈ যদি MK মেকঅভাৰ আপুনি ইনষ্টাগ্ৰামত চাৰ্চ কৰিলে পাব একাউণ্টটি অৰ্থাৎ মনিন্দৰৰ পৰা যদি আপুনি সুন্দৰ গেটআপটি সুন্দৰ ধৰণে নিজৰ স্পেচিয়েল দিনটোত আৰু স্পেচিয়েল কৰিবলৈ বিচাৰিছে এই কাপোৰযোৰ পিন্ধি ধুনীয়া মেকঅভাৰ লয় তেন্তে নিশ্চয় তেওঁলোকক আপোনালোকে কণ্টেক্ট কৰক এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত মই সকলো ধৰণৰ কথা মই লিখি দিম তেখেতৰ এড্ৰেছৰ পৰা কণ্টেক্ট নাম্বাৰৰ পৰা সকলো ডিটেইলছ আপোনালোকক মই দি দিম জাষ্ট আপোনালোকে কণ্টেক্ট কৰিলে হ'ব আৰু আমাৰ লগত আছে ৰিপুঞ্জয় ভাইটি যিজনে আজি আমাৰ ফটোশ্বুটটি কৰিব অৰ্থাৎ ফটোগ্ৰাফী কৰিব বহুত সৰু ল'ৰা যেন লাগিছে ৰিপুঞ্জয় লখিমপুৰৰ নহয় জানো বাট সি কাম সূত্ৰে গুৱাহাটীলৈ অহা যোৱা কৰে ত' ৰিপুঞ্জয় তোমাৰ এই মানে লাইনটোত ফটোগ্ৰাফী লাইনটোত কিমান বছৰ হ'ল 3 years হৈ গ'ল এণ্ড তুমি ক'ৰ পৰা ধৰা ফটোগ্ৰাফী শিকিছা মই তেনেকৈ ইমান কোৰ্চ কৰা নাই মই ৱৰ্কশ্বপ কৰিছোঁ বাট ষ্টিল মই ৰিপুঞ্জৰ ফটো দেখিছোঁ দেই ৰিপুঞ্জৰ একাউণ্টত বহুত ধুনীয়া বহুত কম বয়সত খুব ভাল কাম কৰি আছে আৰু আজি সুযোগ হ'ল একেলগে আমাৰ কাম কৰাৰ চ' ৰিপুঞ্জক যদি আপুনি বিচাৰিছে আপোনালোকৰ বিয়া দিনটোত বা স্পেচিয়েল অকেজনটোত ভাল কেপচাৰ মমেণ্ট কৰিবলৈ তেনে ৰিপুঞ্জক কণ্টেক্ট কৰক এই ভিডিঅ'টিৰ তলত সকলো ধৰণৰ ডেছক্ৰিপশ্যনত দিয়া যাব সেয়াই আৰু বৰ বিশেষ নাই এই ছাডেন লাইভ অহাৰ ৰিজনটো এইটোৱেই ফটোশ্বুট দি খুব ধুনীয়া যিহেতু ভাল মানুহৰ লগত কাম কৰিছোঁ আপোনালোকক সেই মুহূৰ্তখিনি শ্বেয়াৰ কৰিবলৈ বাকী মই অকণমান অৰ্নামেণ্টছখিনি কথাও কৈ দিওঁ দেই ইমান ধুনীয়া যিহেতু অৰ্নামেণ্ট পিন্ধিছোঁ ময়ূৰী বা অৰ্নামেণ্টটো কাৰ কণমানি অ'কে মই আচ্ছা একদম জনা শুনা নাম এটা ডুগডুগি কাৰণ যিহেতু আমিও গুৱাহাটীৰ ডুগডুগিৰ পৰা মানে বস্তু লৈছোঁ অলংকাৰ লৈছোঁ খুব ধুনীয়া অসমীয়া অলংকাৰ এয়া কেঁচা সোণৰ অসমীয়া কেঁচা সোণ অলংকাৰ ডুগডুগিৰ পৰা কোলাবৰেট কৰিছে ত' থেংক ইউ ছ' মাছ ডুগডুগি আপোনালোকে যদি ভিডিঅ'টি চাই আছে আৰু খুব ধুনীয়া লাগিছে কাপোৰযোৰ সৈতে খুব ধুনীয়াকৈ মেটচ কৰিছে বাকী আপোনালোকৰ সকলো হয়তো চাগে কাতি বিহু লক্ষী পূজা খুব ভালে গ'ল দেৰিকৈ হ'লেও বহুতো শুভেচ্ছা থাকিলে ভালকৈ থাকক আৰু এনেদৰে কেতিয়াবা শ্বুটৰ মাজত লাইভ আহিম এনেকৈ জইন কৰিব খুব মৰম আশীৰ্বাদ দিছে বহুত ধন্যবাদ আৰু এইখিনিতে এটা গুড নিউজ এটা দি দিওঁ কাৰণ যিহেতু আমাৰ ৰাধা ৰুক্মিণী গীতি ৰিলিজ হোৱা এসপ্তাহ হ'ল আৰু এসপ্তাহত আপোনালোকৰ ইমান মৰম হেঁপাহ আশীৰ্বাদৰ বাবে 1 মিলিয়ন মানে ক্ৰছ কৰিলে চ' থেংক ইউ ছ' মাছ ৰাধা ৰুক্মিণী গীতটি ইমান ধুনীয়াকৈ আপোনালোকে আঁকোৱালি লোৱাৰ বাবে আৰু চাওক ভিডিঅ'টি যদি ভাল পাইছে যিসকলে চোৱা নাই এতিয়ালৈকে VK এণ্টাৰটেইনমেণ্টত যাওক আৰু ৰাধা ৰুক্মিণী ভিডিঅ'টি চাওক চ' এতিয়া অকণমান লাইভ মানে আমি ইয়াৰ
যাওঁ ডাইৰেক্টলি মানে শেষ কৰিবলৈ হ'ল কাৰণ শ্বুট কৰিবলৈ আছে বাকী সকলোখিনি কৈ দিলোঁ আপোনালোকক এই ভিডিঅ'টি মই ডিটেইলিং যিখিনি সকলো মই দি দিম বাকী এইটো এটা পঢ়োঁ কমেণ্ট নেকি নহ'লে বেয়া পাব নহয় বনিতা হেল্ল' হাই বা হাই বিকাশ হাই আয়ানশী ইউ কি দিছে কুল ধুনীয়া লাগিছে বা থেংক ইউ শেৱালি বন্দনা বৰদলৈ হাই প্ৰিয়ালি বৰুৱা ধুনীয়া লাগিছে প্ৰিয়ম্বা থেংক ইউ ছ' মাছ প্ৰিয় পপি গগৈ হাই মেজি মুভি নাচ নামটো গুচি গ'ল হাই 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 বিতুপন হাই বা হাই জেৰিফা হুছেইন হেল্ল' হেল্ল' চ' সেয়াই বৰ বেছি একো সময় নলওঁ কাৰণ কৰিবলৈ আছে চ' সকলোখিনি ক'লোঁ আৰু খুব ভাল লাগে এনেকৈ খুব ভাল এটি কামৰ লগত জড়িত হ'লে খুব ভাল ভাল মানুহৰ লগত লগ পাওঁ খুব ফ্ৰেণ্ডলি আমি কামবোৰ কৰোঁ আৰু এতিয়া যিহেতু বিয়াৰ ছিজন আহিছে ব্ৰাইডেল ছিজন আহিছে সকলোৰে নহয় জানো চ' আপুনি নিশ্চয় বিচাৰিছে ভাল ভালকৈ মেকঅভাৰ ল'বলৈ ভাল ভাল কাপোৰ পিন্ধিবলৈ তেন্তে দুগৰাকীক কণ্টেক্ট কৰক আৰু এতিয়াই হৈ পৰক ধুনীয়া তেন্তে এতিয়ালৈ লাইভৰ পৰা বিদায় মাগিছোঁ বাই সকলোৱে